Hey guys, welcome to my YouTube channel. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো সুস্থ আছে, ঘৰতে আছে, ভালে আছে। সো আজিৰ ভিডিঅ'টো আপোনালোকে চাগে গম পাইছেই থাম্বনেইলটো দেখি। হয়, আজিৰ ভিডিঅ'টো হ'ব ড্ৰিম কেচাৰ বনোৱাৰ ওপৰত। মই আসলতে ঘৰতে ড্ৰিম কেচাৰ বনাবলৈ ট্ৰাই কৰিছো। এইটো আইডিয়া আহিছিলে মোৰ এইটো বছৰৰে যেতিয়া লকডাউন ষ্টাৰ্ট হৈছিলে সেইখিনি সময়তে মোৰ এই আইডিয়াটো মাইণ্ডত আহিছিলে যে ড্ৰিম কেচাৰ ঘৰতে কিয় বনাবলৈ ট্ৰাই নকৰোঁ। আচলতে মই ড্ৰিম কেচাৰ বহুত বেছি ভাল পাওঁ। যেতিয়া মই হোষ্টেলত আছিলোঁ মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে তেতিয়া মোৰ ৰুমমেটে মোক ড্ৰিম কেচাৰ বহুত বনাই দিছিলে আৰু মই বজাৰৰ পৰাও কিনি আনিছিলোঁ ড্ৰিম কেচাৰ। সো এইটো আইডিয়া মোৰ এই লকডাউনৰ টাইমত আহিলে যেতিয়া মই ঘৰত বৰ হৈ গৈছিলোঁ, ক'তো যাব নাপাওঁ, একো কৰিবলৈ নাই, তো মই ভাবিলোঁ ড্ৰিম কেচাৰ বনাওঁ। আৰু একচুৱেলি ড্ৰিম কেচাৰটো বনাবলৈ শিকিছোঁ ইউটিউবৰ পৰাই। আজিকালিতো আমি বিভিন্ন কথা ইউটিউবৰ পৰাই জানিবলৈ পাওঁ। সো মই ড্ৰিম কেচাৰ বনোৱাটো ইউটিউবৰ পৰাই শিকিছোঁ আৰু মোৰ এইখিনি কামত বহুত বেছি 110% হেল্প কৰিছে মোৰ ভণ্টি অঞ্জু। তাইক আপোনালোকৰ লগত মই চিনাকি কৰাই দিম বাৰু। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক মোৰ লগত থাকক আৰু ভিডিঅ'টো চাই যাওক। সো ড্ৰিম কেচাৰটা বনাওঁতে কি কি বস্তু লাগে সেইখিনি মই আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট লাগিব আমাক ৰিং। বিভিন্ন ৰঙৰ মই সূতা আনি লৈছোঁ, লগতে বহুতকেইটা কালাৰৰ মণি, আখি, সেয়াও বহুতকেইটা কালাৰ আনিছোঁ মই। লগতে ড্ৰিম কেচাৰত যিকেইটা আমি ৰিং দিওঁ সৰু সৰু সেইকেইটা মই খাৰু ইউজ কৰিছোঁ, খাৰু। আৰু লগতে এয়া ফেঞ্চি ফ্লাৱাৰ্ছ আনিছোঁ অলপ ডেক'ৰেশ্যনৰ কাৰণে। লগতে সৰু সৰু এনেকুৱা টিলিঙা, ইমান মৰম লগা, মই দেখিয়েই লৈ আহিছোঁ, এইটোও লগাই দিব পাৰি ড্ৰিম কেচাৰত। তো এইকেইটা মই নিজে ভাবি ভাবি আনিছোঁ আৰু ডেক'ৰেট কৰিবলৈ। মই আচলতে লকডাউনত বহুতকেইটা ড্ৰিম কেচাৰ বনালোঁ, সেইকেইটা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। আপোনালোকে মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু লগতে আপোনালোকৰ ফালৰ পৰা মোক যদি কিবা ছাজেষ্ট কৰিব লগা আছে ড্ৰিম কেচাৰৰ ওপৰত সেইটোও আপোনালোকে মোক কমেণ্ট কৰি জনাব। বনাই মই মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছিলোঁ। তাৰপিছত কেইটামান অৰ্ডাৰ আহিছে, এতিয়া আমি অৰ্ডাৰৰ কামকেইটা কৰি আছোঁ, সেইকেইটা জল্দি জল্দি পাৰ্চেল কৰিব লাগে। মই আপোনালোকক দেখুৱাম অলপ আমাৰ যোনটো এতিয়া বনাই আছোঁ। আপোনালোকে জনাব কেনেকুৱা হৈছে, মই আপোনালোকৰ লগত অবভিয়াছলি শ্বেয়াৰ কৰিম যেতিয়া গোটেইকেইটা কমপ্লিট হ'ব। ত' এইটো এটা ব্লু কালাৰৰ হ'ব ড্ৰিম কেচাৰ, এইটো বনাই আছে। এইটো অৰ্ডাৰৰে হয়, অৰ্ডাৰ আহিছে, ব্লু কালাৰ লাগে। আৰু মই এইটো ভিডিঅ'তে আপোনালোকক মই সৰু সৰু টিপছ দি দিম, আপোনালোকে গম পাব আমি কেনেকৈ বনাইছোঁ।
আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই গাইজ, টেক কেয়াৰ।